নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, য'ত আপোনালোকে দেখাব বিচাৰিম যে আপুনি আপোনাৰ জমাবন্দীখন কেনেকৈ উলিয়াব পাৰিব। আপুনি বসবাস কৰি থকা মাটি, খেতি মাটি বা বসবাস কৰি থকা যিটো মাটি হয়, মাটিখনৰ আপুনি জমাবন্দীখন কেনেকৈ এপ্লাই কৰিব পাৰিব। জমাবন্দীখন আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব অনলাইন যোগেদি। আপুনি আপোনাৰ মোবাইলৰ যোগেদি এইটো জমাবন্দী এপ্লাই কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপুনি মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। লৈ পেলাই ইয়াতে চাৰ্চ বক্সত টাইপ কৰি দিব ধৰিত্ৰী আছাম বুলি এনেকৈ টাইপ কৰি দিয়ে। প্লে ষ্ট'ৰত আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিলে আপোনাৰ সন্মুখত এটা ইণ্টাৰফেচ দেখিব পাৰিব। এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে যিটো লিংক হয়, ফাৰ্ষ্ট লিংকটোত আপুনি ক্লিক কৰি দিব লাগিব। ফাৰ্ষ্ট লিংকটোত ক্লিক কৰি দিলে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। এনেকুৱা এটা পেজলৈ ৰিডাইৰেক্ট হ'ব। মই আপোনাক ৰিপিটাৰতে এইটো ডিছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম, তাতে ক্লিক কৰি আপুনি এইটো পেজলৈ অতি সহজে আহিব পাৰিব। অইন ভিডিঅ'টো মই ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিহেতু চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব। ইয়াতে আপুনি দেখিব পাৰিছে ডিষ্ট্ৰিক্ট, সকলোবোৰ ডিষ্ট্ৰিক্ট ইয়াতে শ্ব' কৰিব। অসমৰ ডিষ্ট্ৰিক্ট এটা ইয়াতে শ্ব' কৰিব। ইয়াৰ পৰা আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি যদি আপুনি ওলাব বিচাৰিব, সেইটো মাটি যিখন ডিষ্ট্ৰিক্টত আছে, সেই ডিষ্ট্ৰিক্টখনৰ আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। ইয়াতে অসমৰ সকলোবোৰ ডিষ্ট্ৰিক্ট ইয়াতে শ্ব' কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে চাৰ্কেলটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। মই ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে চাৰ্কেলটো চিলেক্ট কৰি ল'ব। এইটো ডিষ্ট্ৰিক্টত যিমানকেইখন চাৰ্কেল আছে, চাৰ্কেলখিনি ইয়াতে শ্ব' কৰিব। চাৰ্কেলটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে দেখিব পাৰিছে ভিলেজ বা চহৰ বা ভিলেজ, এইটো চিলেক্ট কৰি লৈ ল'ব। আপুনি যিটো চিলেক্ট কৰিছে, যিটো চাৰ্কেলটো চিলেক্ট কৰিছে, সেই চাৰ্কেলৰ আণ্ডাৰত যিমানখিনি ভিলেজ বা চহৰ আছে, সকলোবোৰ ইয়াতে শ্ব' হ'ব। ইয়াৰ পৰা আপুনি আপোনাৰ যিটো ভিলেজ হয়, ভিলেজটো ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব লাগিব। মই ইয়াৰ পৰা মোৰ বুজিছে ভিলেজটো ইয়াৰ পৰা চিলেক্ট কৰি লৈছোঁ। ভিলেজটো চিলেক্ট কৰি দিয়াৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাট্ৰা নাম্বাৰ এণ্ড চাৰ্চ বাই পাট্ৰা নেম। ইয়াতে সকলোবোৰ তিনিটা অপশ্যন দেখিব পাৰিছে। তিনিটা অপশ্যনেৰে আপুনি আপোনাৰ যিটো জমাবন্দী হয়, জমাবন্দীটো চাৰ্চ কৰিব পাৰিব। আমি যিহেতু চাৰ্চ বাই পাট্ৰাদাৰ নেমৰে যিহেতু আপুনি জমাবন্দীটো উলিয়াই দেখুৱাম, সেয়েহে আপুনি ইয়াতে টিকটো লগাই দিয়ক। টিক লগাই দি পেলাই ইয়াতে কেপচাটো বহাই দি পেলাই ইয়াতে দেখিব পাৰিছে কীবৰ্ডৰ সহায়েৰে আপুনি নেমটো ইয়াতে টাইপ কৰক। নেমটো টাইপ কৰি পেলাই ইয়াতে আহিব, নেমটো চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দি পেলাই ইয়াতে দেখিছে চি জমাবন্দীত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। হয়, এইটোৱে হ'ল আপোনাৰ যিটো জমাবন্দী বিচাৰিছে, যিটো নাম আপুনি বিচাৰিছিলে, নামটো ইয়াতে দেখিব পাৰিব, ডেটাৰ নেমটো দেখিব পাৰিব, সকলোবোৰ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দেখিব পাৰিব, কিমান কথা মাটি আছে, কিমান কৰ হয়, এই সকলোবোৰ দেখিব পাৰিব। হয়, এনেকৈ আপুনি আপোনাৰ যিটো জমাবন্দী হয়, জমাবন্দীখন উলিয়াব পাৰিব বা ডাউনলোড কৰি ল'ব পাৰিব। হয়, আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল যদি ভিডিঅ'টো হেল্পফুল যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধু-বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। এনেধৰণে ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি পাই থাকিবলৈ। লগতে ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিটো চেনেল নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণে ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।